Iya pede nih bu masih ya foto gitu jaket dulu. Aduh lama tinggi kalau jauh semua. Nah, ini kecil deh, lupa budi. Putih. মই ৰীতামণি আপোনালোকে চাই আছে ৰীতামণি আছামিজ ব্লগ মই ৰীতামণি আছামিজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ মই আজি এয়া ওচৰৰে বৌহঁতৰ ঘৰলৈ আহিছোঁ কৰ্দৈ টেঙা নিবলৈ কৰ্দৈ টেঙা আচাৰ বনাম খুব লাগি আছে কৰ্দৈ গছত বৌয়ে পাৰি আছে এইফালে বৌহঁতৰ বহুত ফলৰ গছ আছে জলফাই অমৰা আম লেচু লেটুকু কৰ্দৈ নাৰিকল গোটেই আছে বিৰত ডাঙৰ বস্তি এয়া মই দেখাই আছোঁ ঘূৰি ঘূৰি ধান খেতি কৰে বহুতো আৰু মই কৰ্দৈ টেঙা নিব আহিছোঁ বৌয়ে মোক কৈ আছিলে বহুত দিনৰ পৰা বহুত পকি ফেলে লাগি আছে সৰি আছে সেইকাৰণে মই আহিছোঁ এয়া বহুত খেতিও কৰে এইফালে ঘৰৰ পুজি আছে বলকচোন মই ঔটেঙা ঘৰত নি কেনেকৈ ব্যৱহাৰ কৰোঁ চাই থাকক ভিডিঅ'টো শেষলৈ পৰিৱেশটো খুবেই ভাল লাগে ঘৰৰ চাৰিওফালে ধাননি পথাৰ আছে মানুহৰ ঘৰ আছে অলপ আঁতৰত সেয়া বস্তি বহুতৰ এইফালে এটা খাল আছে পুখুৰী মাছ বনৰীয়া মাছ সোমাই সেয়া জলকীয়াৰ গাছ আম গছ মধুৰি এয়া মধুৰি আন্ধাৰ হৈছে ভালকৈ দেখা পোৱা যোৱা নাই বাৰু ৰ'দ গ'ল আৰু বতৰটো ডাৱৰীয়া এইফালে তামোল গছ এইফালে বহুত খেতি আছে চাঙত কিবা দিছিলে এতিয়া শস্যবিলাক মৰি গ'ল এইফালে বহুত খেতি আছে এয়া ডাঙৰ কৰ্দৈ গছ আৰু পুজি আৰু ঘৰৰ ভিতৰত ধান খেতি ধানৰ মৰণা মাৰি আছে চোতালত মই দেখাম মৰণা মাৰা এইটোত কিয় দিলোঁ জানেনে কাৰণ এইটোত ফুটা আছে ফুটা থকাৰ কাৰণে এই ইয়াৰে ৰসবিলাক ফুটাৰে গুচি যাব আৰু এইটো ৰ'দত সোনকালে শুকাব আৰু 2-3 দিন মই ইয়াতে ৰ'দত দিম তাৰপিছত শুকালে মই ইয়াক আচাৰ বনাব লাগিব কৰ্দৈ টেঙাখিনি কাটি মই ৰ'দত দি দিলোঁ কাৰণ ৰ'দ আজিকালি খুব কমেই পৰে আমাৰ চোতালত সেইকাৰণে সোনকালে কাটি দিলোঁ মই আৰু মই গা পা ধুই আহিলোঁ কাৰণ এঠাইলৈ যাব লাগিব মোৰ লগৰ এজনীয়ে মোৰ লগত একেলগে কাম কৰে মোক নিমন্ত্ৰণ কৰিছে আৰু দুজনী আহিব মোৰ লগত আমি একেলগে যাম তিনিজনী সিহঁত আহি আছে মোক ফোন কৰিছিলে গতিকে মই সোনকালে অলপ ড্ৰেছ পাতি কৰোঁ আপোনালোকক দেখাই থাকিম কিয় নিমন্ত্ৰণ কৰিছে মই গম নাপাওঁ এতিয়ালৈকে কিন্তু যাই লওঁ কিয় নিমন্ত্ৰণ কৰিছে তেতিয়া গম পাম আৰু আপোনালোককো দেখাই থাকিম চাই থাকিব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ ৰেডি হৈ ৰাস্তালৈ ওলাই আহিছোঁ কাৰণ সিহঁত কেইজনী আহি আছে আমি একেলগে যাম গাড়ী লৈ বাট চাই আছে সিহঁতে ময়ো ইয়াতে সিহঁতক লাগি বাট চাই আছোঁ আহিলে আমি একেলগে উঠি যাম গাড়ী পালোঁ আৰু গোটেইকেইজন আমি একেলগে উঠি আহিলোঁ সিহঁতে চকৰ পৰা উঠি আহিছে আৰু মই ইয়াতে উঠি দিলোঁ সিহঁতে গাড়ীখন ৰখাই দিলে আৰু মোৰ কাৰণে এটা চিট আনিছিলে সেই চিটত মই বহি গ'লোঁ এয়া পাই গ'লোঁ গাড়ীৰ পৰা নামি আছোঁ আমি আহি আছোঁ কাৰণ খুব ভিতৰত যাব লাগিব গাড়ী মটৰ একো নাযায় এনেকৈ খোজকাঢ়ি যাব লাগিব আৰু খোজকাঢ়ি আহিব লাগিব কৰৰা হাই ছেকেণ্ডেৰীৰ কাষেৰে ৰাস্তাটোদি আহি আছোঁ এয়া কৰৰা হাই ছেকেণ্ডেৰী সেইখন এয়া কৰৰা হাই ছেকেণ্ডেৰী আমি আলহী ঘৰ পাই গ'লোঁ এয়া আমাৰ লগৰ জনী থিয় হৈ আছে ইয়াতে সমূহতে এয়া দেখাই আছোঁ
ঠিক কৰি আছে আমি যোৱাৰ ঠিক পিছতে ভাত খাব দিলে কাৰো লগত ৰেডি হৈ আছিলোঁ ভাতি দিলে আৰু ভাত খাই উঠি আমি অলপ বাহিৰত বহিলোঁ সিহঁতৰ মানে যিটো বাউণ্ডেৰীৰ বাহিৰ আৰু বাটত বাট বুলি কওঁ তাত বহিলোঁ গোটেইকেইজনী আমি বহি সিহঁতৰ বাহিৰৰ পৰিৱেশটো উপভোগ কৰিলোঁ ইমানেই সুন্দৰ আছিল সিহঁতৰ পৰিৱেশটো এয়া বাটৰ কাষতে বাহিৰত এয়া ফুৰি আহি ভিডিঅ'টো কৰা নহ'ল মই সোনকালে শুই থাকিলোঁ কাৰণ গাটো খুব বেয়া ৰাস্তাত খুব ধূলি একদম চৰ্দি লাগি গৈছে মাতটো ভাঙি গৈছে ভাল নালাগিল মই শুই থাকিলোঁ কিবা এটা খাই এতিয়া ৰাতিপুৱা 6টা বাজিছে মই উঠিব আৰম্ভ কৰিছোঁ আৰু মোৰ দাদাৰ আজি ঘৰ বনোৱাৰ কাৰণে প্ৰস্তুতি কামো আছে বহুতখিনি মই এতিয়া উঠোঁ আৰম্ভ কৰিছে মিস্ত্ৰী কাম কৰি আছে এইফালে নাম শুনি ময়ো পাকঘৰলৈ যাওঁ এতিয়া কিবা এটা বনাব লাগিব চাই থাককচোন জলপান বুলি মই পিঠা বনাম বুলি ভাবিছোঁ এয়া পিঠাগুড়ি মই 2 চামুচ ল'লোঁ কাৰণ ভাতো খাব লাগিব অলপ কম হৈছে চাৰি কুৰাচমান মই পিঠাগুড়ি ল'লোঁ অকণমান নিমখ অলপ কলা খাৰ অকণমান মিঠাতেল আৰু অলপ গৰম পানী দিলোঁ গৰম পানী দিলে পিঠাটো কোমল হয় আৰু খাবলৈ খুব সোৱাদ হয় আগতে আইতা আৰু ককাহঁতে আমাৰ ইয়াতে পিঠাগুড়িত গৰম পানী আৰু কলা খাৰ দিছিলে মই ইয়াতে আৰু অলপ পানী দি দিলোঁ কাৰণ পানীটো বেছি হ'লে আৰু এইটো পাতল হ'লে পিঠাটো খুব ধুনীয়া হয় ইয়াতে তাৱাখন পাৰি দিলোঁ আৰু এইটো গৰম হৈ গ'ল এনেকৈ চাইছোঁ মই গৰম হৈছে আৰু ইয়াতে পিঠাগুড়িখিনি মই ইয়াতে দি এনেকৈ বহলাই দিলোঁ কাৰণ বহলাই দিলে সোনকালে সিজিব আৰু পাতল হ'ব ঢাকনিখন মাৰি দিলোঁ এয়া হৈ গ'ল এনেকৈ পাতলকৈ দিলে গৰম পানীতে বনালে সোনকালে হৈ যায় এতিয়া হৈ গ'ল ৰেডি আমি এতিয়া গৰমে পৰিৱেশন কৰিম আৰু মোৰ কাম কৰা মিস্ত্ৰী দেখিছে জলপান দি থৈ আহিম টেঙাখিনি মই ৰ'দত বেছিকৈ শুকাব দিছিলোঁ এয়া মাত ওলাই গৈছে কাৰণ মই এইখিনি শুকাই বটলত ভৰাই থৈ দিম 2 বছৰলৈ ভালে থাকিব বেছি নাৰাখিলোঁ কাৰণ মোৰ অলপ আচাৰো আছে মই আচাৰ বনাই থৈছিলোঁ এইখিনি মই বটল এটাত ভৰাই থৈ দিম আইনাৰ হৰলিক্সৰ বটল এটা মই আনিছোঁ ইয়াতে মই সেয়া ভৰাই থৈ দিম কাৰণ এইটো খাবৰ মন গ'লে যেতিয়া বতৰৰ কোনো টেঙা যেতিয়া নোহোৱা হ'ব তেতিয়া খাবলৈ মন যাব এইটো বহুত দিনলৈকে ভালে থাকিব মই বহুত ধুনীয়াকৈ শুকাই থৈছিলোঁ বেছিকৈ এইখিনি বেছি হোৱা নাই
এইখিনি মই ভৰাই থৈছিলোঁ আৰু ইয়াৰে আধা মই আচাৰ বনাই থৈ দিছোঁ আৰু এইখিনি মই আচাৰ বনাইছোঁ। ইয়াতে মই বিশেষ একো দিয়া নাই, অকল তেল, হালধি, নিমখ আৰু মই যোৱা বছৰ ভোট জলকীয়াৰ আচাৰৰ তেল অলপ ৰাখি থৈ দিছিলোঁ, সেইখিনি মই ইয়াতে দিছোঁ। ইয়াতে ভোট জলকীয়াৰ আচাৰ আছে, ইয়াত ভোট জলকীয়া মই ইয়াতে এইটো বটলত মই এনেকৈ দি দিছিলোঁ। মই বেছি নিদিওঁ বাৰু, ইয়াতে আগতে দিছোঁৱেই মই, এয়া দি দিছিলোঁ। আপোনালোকে এনেকৈ কৰ্দৈ টেঙা শুকুৱাই খাই পাইছেনে? আপোনালোকে এনেকৈ শুকুৱাই থৈ দিবচোন, 2-3 বছৰলৈ গুচি যাব। যেতিয়া কৰ্দৈ টেঙা গছত নাথাকে তেতিয়া খাবলৈ মন গ'লে এনেদৰে খাব পাৰিব। কৰ্দৈ টেঙা জণ্ডিছ ৰোগৰ মহা ঔষধ, নিয়মিত কৰ্দৈ খালে জণ্ডিছ ৰোগ ভাল হয়। ই যকৃত যিকোনো ৰোগৰ বাবে উপকাৰী। ই শৰীৰৰ বল বৃদ্ধি কৰে, ৰক্ত শোধন কৰে, ৰুচি আনে। কৰ্দৈয়ে দাঁত মগজুত কৰে, পায়ৰিয়া বা দাঁতৰ ৰোগ উপশম কৰে, তেজ বিশুদ্ধ কৰে। গতিকে আপোনালোকেও এনেকৈ ৰাখি থৈ দিব কৰ্দৈ টেঙা কুটি কৰি, বহুত দিনলৈ ভালে থাকিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু জনাবচোন। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে আপোনালোকে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।